এই শনিগাঁও বুকুৰ আপোন ইয়াতে ৰচিম অনেক সপোন। এইবাৰ খেতিডৰাত অকণমান ভালকৈ লাগিব বুজিছা? এইবাৰ অলপমান বেছিকৈ কষ্ট কৰিব লাগিব। ফালৰ পৰা ভালকৈ ৰুই যাচোন, ইফালে ৰোৱা যোৱাই নাইচোন। এইফালে ৰুই শেষ কৰাচোন প্ৰথমে। জাবৰখিনি সিফালে লৈ যোৱা। গোটেইখিনি জাবৰ ভালকৈ চাফা কৰা। সেইবিলাক মাজে মাজে ৰৈ গ'লচোন, নিয়া ভালকৈ। গাঁওখন সলনি হোৱাই নাই বে, দেখিছানে ল'ৰাবোৰ কেনেকৈ লেতেৰা বেতেৰা হৈ আছে। সৌৱা জেদাপত নহয়নে? এয়া ৰমেন আৰু বলেন নহয়নে? তহঁতৰ হেনো গাঁৱত আহিব বহুদিনে হ'ল, পিছে আমাৰ ফালে দেখোন পাক এটাও মৰা নাই। গাড়ীখন মই চাই চহৰত গৈ আমাক পাহৰি গ'লি নেকি? বাৰু খবৰ ক, চহৰত কেনেকুৱা লাগিছে? ভাল ভাল, লকডাউন চলি থকাই ভাবিলোঁ গাঁৱতে থাকি যাওঁ। ভাবিছিলোঁ গাঁওখন অলপ সলনি হ'ল, কিন্তু নাই। বোকা পানীৰে সাঁতুৰি লেতেৰা হৈ থকা স্বভাৱ তহঁতৰ গাৰ পৰা যোৱাই নাই। বন্ধু, এয়া আমাৰ স্বভাৱ নহয়, এয়া আমাৰ জীৱন, এয়া আমাৰ সপোন। বাৰিষা যেতিয়া আহে কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্ট কৰি এই খেতি পথাৰখনতে সপোনৰ বীজ সিঁচো, আৰু খৰালিলৈকে এই সপোনবোৰ ফুলি উঠালৈ বাট চাই ৰ। এয়া আমাৰ জীৱন। আৰে চা ভাই, খেতি বাতি কৰিনো কি পাবি? বৰ বেছি ধান অলপমান পাবি, আৰু তাকে বিক্ৰী কৰি টকা দুটামান পাবি। এইফালে বানপানী আহিলেতো অনাহৰে দিন কটাব লগা হয়েই। আমাক চা কেনেকুৱা লাইফ কটাই আছোঁ, বিন্দাছ। বন্ধু, বেলেগ কিবা পাইছোনে নাজানো, কিন্তু এই খেতি পথাৰখনত বিচাৰিবা মোৰ হেৰাই যোৱা দেউতা। এই কোৰখন সৌ নাঙলখনত বিচাৰি পাওঁ দেউতাৰ দেশ, দেউতাৰ সততা। আৰু এটা কথা বন্ধু, এইখন চহৰ নহয় য'ত সৎকাৰ কৰিবলৈ মানুহ বিচাৰি নাপায়। এইখন গাঁওখন, ইয়াত মানুহটো দূৰৰে কথা, কুকুৰ মেকুৰীও লঘোণে থাকিবলগীয়া নহয়। হাই যাওঁ ব'ল, বহুতো যাবই আছে, দেৰিয়ে হ'ল। এৰিলোঁ তহঁতক। ঠিক আছে তেনেহ'লে, আমি আহিলোঁ। বহুখিনি কাম বাকী আছে নহয়, ব'ল কামত ধৰোঁ। আজি জলপান অহাত ইমান দেৰি হ'ল যে কিয়? আহিছে। আজি আমাৰ দেৰি হ'ল, দাদাহঁতৰ চাগে ভোকে লাগিছে। জল্দি বল। দাদা জলপান আনিছো, বল ব'ল জলপানখিনি খাই ল, ব'ল। ইহঁত দুই চহৰত গৈ একেবাৰে সলনি হৈ গৈছে। হয় ইহঁত সঁচাকৈ সলনি হৈ গ'ল। অলপ পইচা পাতি হৈছে চাগে, আমাকনো আৰু ক'ত পাত্তা দিব। কেতিয়াবা আমাৰ এই গাঁওখন ক'ৰবাত কেনেবাকৈ হেৰাই যাওঁ বুলি বৰ ভয় হয় জানা। গাঁওখন হেৰাই গ'লে আমাৰ অস্তিত্ববোৰো যে ক'ৰবাত হেৰাই যাব। বাৰু পানী অকণমান দেচোন। চাল পানী অলপ খাই ল ৰ। আচ্ছা, তই সেইফালে বাকী থকা এনে শেষ কৰচোন।
মই এইফালৰ আলিটো দিম। দাদা অলপ সোনকালে আহিবি। অঁ ঠিক আছে তহঁত এতিয়া যাগৈ। ঐ শুনিছ বেৰি ডুবিবৰে হ'ল এইখিনি তাড়াতাড়ি শেষ কৰোঁ ব'ল। কাম এটাত গৈছিলোঁ আজি কামটো নহ'লেই মোৰ, কিন্তু কামটো ছাকচেছ হ'ম যেন লাগিছে মোৰ। অ' আচ্ছা। পইচা আছে নেকি ভাই? ৰজনী খাব লাগিছিলে। নাই অ' এতে কম নাই, একদমেই নাই। আছোঁ ভালকৈ থাকিব পাৰে। নাই অ' এটা কৰি এটাও লগত নাই, কেনেকৈ দিম? চোৱা না ভালকৈ, থাকিবও পাৰে। নাই অ' মোৰ লগতো নাই, মই পাৰ্চটো আনিব পাহৰিয়ে গ'লোঁ। যাচোন এপেকেট বাকীকৈ লৈ আহ। ঠিক আছে তই ব অকণমান, মই আহি আছোঁ। অ' বেটা তোৰ লগতো কালত তই পলাইছা তই মেণ্ডিত তই পইচা নাই নাই পইচা তই দিবি নে ক হে আজি 3 মাহ 4 মাহ তোৰ পইচা আজিলৈকে দিয়া নাই তই হে টকা কি গছত লাগে নেকি একশমান ষ্টুপিড নামছে যা মোবাইল দে দিম দিম দাদা দিম, মই 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 পোৱা নাই নহয়, দিম দিয়ক। চ' ভাইটি দাদা তোমাক মই ইমান দিনে ৰেহাই দিলোঁ দাদা প্লিজ কিন্তু আৰু তোমাক আৰু মই ৰেহাই কোনো ধৰণৰ মোবাইলটো দিয়ক। চোৱা মোৰতো এটা কথা আছে সেইখিনি মই পালে পইচাটো এনে ঐ কি হৈছে? হোৱাট হেপেন উইথ ইউ কি হৈছে দাদা আপোনালোকে কিবা অৰিয়া অৰি লাগি থকা দেখিলে? ভাইটি ইয়াৰ পৰা মই ভালেমান টকা পাব আছোঁ, সেয়া মই মোবাইলটো ইয়াৰ পৰা কাঢ়ি আনিছোঁ। বাইদেউ এওঁ তোমাৰ কিবা হয় নেকি? হয় এওঁ আমাৰ গাঁৱৰে আছিল, কিন্তু এতিয়া কৰ্মসূত্ৰে চহৰত থাকে। শুনা ভাইটি এওঁ মোক প্ৰায় আজি 4-5 বছৰৰে ঠগাই আছে, কিন্তু আজি দিম কালি দিম বুলি কৈ এই পৰ্যন্ত এতিয়ালৈকে তেওঁ পৰিশোধ কৰিব পৰা নাই। মানুহক ইমান পইচা দিবা আছে আৰু তেওঁৰ হাতত আইফোন, আৰু আমাৰ নিচিনা মানুহৰে হাতত আইফোন আমি লোৱাৰ কাৰণে সাহস কৰিব পৰা নাই। ঠিক আছে আপুনি এতিয়া এইখিনি পইচা ৰাখক আৰু মোবাইল দিয়ক, ঘূৰাই দিয়ক। একমাত্ৰ এওঁৰ কাৰণে আজি তোমাক ৰেহাই দিলোঁ। বাকী থকা টকাখিনি কেতিয়া পাম? অঁ ঠিক আছে বাকীখিনি আমি দুয়োজনে মিলি অতি সোনকালে আপোনাক দিয়াৰ ব্যৱস্থা কৰিম। শুনা আৰু বাকী থকা টকাবোৰ যদি তুমি অতি সোনকালে ৰিটাৰ্ণ নিদিয়া তেতিয়াহ'লে তোমাক মই আইনৰ ব্যৱস্থালৈ বাধ্য হ'ম। ঠিক আছে মাইণ্ড দ্যাট। হয় ভাই তই ক্ষমা কৰি দে মোক, মোৰ ভুল হ'ল, বহুত ডাঙৰ ভুল হ'ল। গাঁৱৰ ইমান ধুনীয়া কাম কাজবোৰক মই সন্মান দিব জনা নাছিলোঁ। মই এজন গাঁৱলীয়া হৈ মোক ক্ষমা কৰি দে ভাই, আজি বিপদত এজন গাঁৱলীয়াক পালোঁ। ধন্যবাদ ভাই। বন্ধু ইয়াত কোনো ধৰণৰ ধন্যবাদৰ কথা আহি নপৰে, একমাত্ৰ ইয়াত আছে আমাৰ গাঁৱলীয়া জীৱনৰ প্ৰতিজন ব্যক্তিবিশেষৰ এক সহানুভূতি আৰু আছে মাথো একমাত্ৰ মানৱতাৰ নিদৰ্শন। সেইবাবে আমাৰ গাঁৱলীয়া জীৱনটো সুকীয়া।